Hello, welcome to my YouTube channel. সকলোকে মোৰ YouTube চেনেলটোলৈ মই welcome কৰিছোঁ, স্বাগতম জনাইছোঁ। So এইটো মোৰ বেসিক্যালি এইটো মোৰ ফাৰ্স্ট ব্লগ হয়। আগতে এটা ভিডিঅ' বনাইছিলোঁ, এইটো ইউটিউবত আপলোড কৰিছিলোঁ আৰু ভাল ৰেছপন্স পাইছোঁ, ভাল লাগিছিলে। তাৰ পিছত বহুত দিন একচুৱেলি 3-4 মাহ গেপ হৈ গ'ল, একো মই তেনেকুৱা থিম পোৱা নাছিলোঁ কি ভিডিঅ' বনাম আৰু মন মানে উৎসাহটো নাছিলে। চ' আজি বহুত দিনৰ মূৰত মা, মই আৰু ভাইটি আমি ওলাই যাম অকণমান ঘৰৰ পৰা। কৰোণাৰ কাৰণে ঘৰত থাকি থাকি বৰ হৈ গৈছোঁ আৰু এটা ৰিজনো পালোঁ। চ' মা আৰু মই ভাদ মাহৰ নামত যাম, মানে আজি নামঘৰত যাম। চ' ব'লক আপোনালোকক আজি আমি ভাদ মাহৰ নামৰ কাৰণে কি কৰোঁ তাকে দেখাইছোঁ। আণ্টি এজনীয়ে মানে নাম দিব তাতে, যে ঠগি দিয়ে বুলি কয় যে তেখেতে দিব। চ' আমি তেখেতসকলৰ তাতে যাম, তাৰপিছত দেখাইছোঁ। আমি আগতে ৰেডি হৈ লওঁ, তো ব'লক। বুম! আৰু আপোনালোকে দেখিছে মা আৰু মই ৰেডি হৈ গ'লোঁ। মায়ে চাদৰ মেখেলা পিন্ধিছে, মই চাদৰ মেখেলা পিন্ধা নাই, কথা আৰু ছোৱালী চুৰিদাৰে পিন্ধিছোঁ। তো ব'লক আমাৰ লগত ভাদ মাহৰ নাম ধৰিবলৈ যাওঁ। ভাইটি অহাও কথা আছিলে, কিন্তু দেউতাই ক'লে তোমালোক দুটাই যোৱা, মই ঘৰতে আছোঁ। সেইকাৰণে তাক নানিলোঁ। তো তাৰ অকণমান খং উঠি আছে, তাৰো আহিব মন আছিলে। মা আহি আছে, একদম মানে সাজি কাচি আৰু মই এনে আৰু চিম্পল একদম। তো ব'লক। চবে শুয়ে আছে চাগে, আমি আহিছোঁ নাম ধৰিব। গাঁৱত থাকিলে ভাল, গাঁৱত সদায় ভাদ মাহৰ নাম মানে ডেইলিয়ে হয়, ইয়াতে হয়, কিন্তু ইয়াতে এনেকৈ অহা নাযায় ন। এইটোৱে ফাৰ্ষ্ট টাইম আৰু মা আৰু মই আহিছোঁ। তো ভালো লাগিছে। মই আচলতে নাম ধৰি খুব ভাল পাওঁ, নামত আহিব এনেকুৱা। আৰু এইটো মোৰ ফাৰ্ষ্ট ব্লগ, তো কিবা কিবি বনাইছোঁ আৰু যিখিনি পাৰিছোঁ। আই হোপ আপোনালোকে চাই ভাল পাব, আৰু চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু চবতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে কমেণ্ট। আপোনালোকে যিমানে মানে ভাল ভাল কমেণ্ট কৰিব, সিমানে মই ভালকৈ ভিডিঅ' বনাবলৈ উৎসাহ পাম, নহয় জানো? তো ব'লক বাকীখিনি তাত গৈ দেখাম। এয়া আমি আহি পাইছোঁ। তো আমি নামঘৰটোলৈ আহি পালোঁ। আপোনালোকে দেখিছে আমি সন্মুখত আছোঁ নামঘৰটো। ভিতৰলৈকে সোমাই যাম এতিয়া। নামঘৰটো বনাই থকা হৈছে, সম্পূৰ্ণ হৈ উঠা নাই, সম্পূৰ্ণ হৈ উঠিব সোনকালেই, বনাই থকা হৈছে। ব'লকচোন আমি ভিতৰলৈকে যাওঁ। আমাৰো এইটো প্ৰথম টাইমে হয় এইটো নামঘৰলৈকে অহা। তো বাকীখিনি কিমানখিনি পাৰোঁ ভিতৰত দেখাম, যিহেতু কৈছোঁৱে আমি ভাদ মাহৰ নামত আহিছোঁ বুলি। তো ব'লক ভিতৰলৈকে যাওঁ। এয়া আণ্টিহঁতে আজি ইয়াতে শৰাই দিছে। আপোনালোকে দেখিছেই ধুনীয়াকৈ থাপনাখন সজাই ৰাখিছে। আৰু মই নামঘৰটোৰ ভিতৰৰ খিনিও দেখাই দিছোঁ, এনেই চাইডৰখিনি আপোনালোকে চাই লওক। সম্পূৰ্ণ কাম হৈ উঠা নাই, তথাপিতো দেখাই দিছোঁ, আপোনালোকে চাই লওক এবাৰ। এইখিনিয়ে ইয়াতে এনেকৈ ধুনীয়াকৈ ভিতৰত আসনখন থৈ দিছে। তো ফাইনেলি আমি আহি পালোঁ, আৰু এতিয়ালৈকে সকলো মানুহ অহা নাই। আণ্টিহঁত আহিছে, যাৰ নাম আছে আজি, আৰু মা আৰু কেইটামান আণ্টি আহিছে, আৰু আহিব বহুতকেইটা। তো ছোৱালী কোনো নাই চাগে, মই হয়। এনিৱেজ মই নামত ভাল পাওঁ, চ' মই আহিছোঁ, নহয় জানো? বাকী নাম ধৰা অকণমান ক্লিপ দেখাম আৰু যিমানখিনি পাৰোঁ। আৰু এতিয়া মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বৰমাহঁত আহি পাইছে, বৰমা কেইগৰাকী, গোটেই কেইগৰাকী আহি পোৱা নাই,
আহি আছে, কেইগৰাকীমান আহি আছে আৰু তেওঁলোকে মাহঁতে একেলগে প্ৰাৰ্থনাখিনি আৰম্ভ কৰি দিছে। মই আপোনালোকক দেখুৱাইছোঁ আৰু এতিয়া ময়ো মাহঁতৰ লগত নামত বহি আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আমাৰ নামবোৰ আৰম্ভ হৈ গৈছে, গোটেইকেইটা দেখাব নোৱাৰিম সম্পূৰ্ণৰূপে, অকণমান অকণমান ক্লিপ দেখাই যাম। আমাৰ মাহঁতে এতিয়া ব্ৰেক লৈছে, চবে চাগে দেখিয়ে আছে, একদম চবে নাচি আছে আৰু মোক ভিডিঅ'ত এইকাৰণে দেখা যায় যে মই মানে গোটেইকেইটাক নোজোৰে ন এখন স্ক্ৰীণত, চ' মই মাহঁতক স্ক্ৰীণত ৰাখি মানে মই ছাইডত আছিলোঁ আৰু কেতিয়াবা মোবাইলটো বাগৰিও যায়, চ' মোবাইলটো ধৰিব লগা হৈ যায়। তথাপিতো মই নাম ধৰি আছোঁ। ত' ব'লক আৰু বাকী লাষ্টৰ নামটো দিব এতিয়া, তাৰপিছত থ'ব, তাৰপিছত আমি খাম মানে কি ভগৱানৰ প্ৰসাদ খাম। শেষত এটা নাম দিম বুলি কৈ আৰু 2-3টা নাম দিলে, চ' ৰাতিয়ে হৈ গ'ল। এতিয়া শেষৰটো নাম দিব। মই আহি একদম ঠাইত বহি লৈছোঁ। ভাদ মাহৰ নামত অহা ইচ্ছাটো পূৰণ হৈ গ'ল। ভগৱানৰ ওচৰৰ পৰা বনাইছোঁ, ভালেই হ'ব লাগে। আমাৰ নাম শেষ হৈ গ'ল, এতিয়া চব আৰু মানে এতিয়া প্ৰসাদ বিতৰণ হ'ব, তাৰপিছত আৰু চব ঘৰা-ঘৰি আৰু ৰাতিয়ে হৈ গ'ল। আপোনালোকে দেখিব পাৰে গোটেই এন্ধাৰ হৈ গৈছে বাহিৰত এন্ধাৰ হৈছে। মই দেখাই আছোঁ, মই দেখাই আছোঁ। নাম ধৰোঁতে ধৰোঁতে এন্ধাৰে হৈ গ'ল। আহি বহুত ভাল লাগিল। অহাই নাছিলোঁ, ভাদ মাহৰ নামত মা আহিম আহিম বুলি কৈ আছিল। ক'লোৱে আপোনালোকক, মা আৰু মোৰ গা ভাল নাছিলে, চৰ্দি লাগি আছিলে, চ' আমি আহিব মন কৰা নাছিলোঁ। এতিয়া ভাল পোৱাৰ কাৰণে আহিলোঁ, আহি খুব ভাল লাগিল। এতিয়া চ' আমাৰ ব্লগটো ইমানেই আছিল। ভাদ মাহৰ নাম বুলি কৈছিলোঁৱেই, আমি আহিলোঁ। আজি চাহ বনাই আছে, চাহ বনাই আছে নামৰ। ফাইনেলি মাই কিবা এটা কথা ক'লে ফাৰ্ষ্ট ব্লগ বুলিতো, আৰু ঘৰত বোলে কোনোবা আলহী আহিছে, চ' আমাৰ দৌৰা দৌৰি লাগিছে অকণমান। তাকত প্ৰসাদ দিওঁ আৰু আমি ইয়াৰ পৰা দৌৰোঁ। চ' আজিৰ কাৰণে ইমানে, থেংক ইউ। আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ চবতকৈ প্ৰয়োজনীয় বস্তু হৈছে ভাল ভাল কমেণ্ট। থেংক ইউ।